নমস্কাৰ, মোৰ নাম মানস দাস। এটা সৰু কাহিনী মহাভাৰতৰ সময়ৰ। মহাৰাজ যুধিষ্ঠিৰ যেতিয়া যুদ্ধৰ পিছত তেওঁ ৰজা হৈছিল, তেতিয়া তেওঁৰ কথা সকলোৱে এই বুলি জানিছিল যে তেওঁৰ ওচৰলৈ যি লোকেই যাব, ৰজাই তেওঁক সহায় কৰিবই। ৰাজমহলত এদিন ব্ৰাহ্মণ এজন আহিল। তেওঁ মহাৰাজৰ সন্মুখত আহি ক'লে যে মোৰ ছোৱালীৰ বিয়া, সেইকাৰণে অলপ আৰ্থিক সহায় লাগে। মহাৰাজ যুধিষ্ঠিৰ তেতিয়া কিবা কামত ব্যস্ত আছিল আৰু সেইকাৰণে তেওঁ ক'লে যে কালিলৈ আহিবা, কালিলৈ তোমাৰ কাম হৈ যাব। এই বুলি কৈ ব্ৰাহ্মণজনক ৰজাই পঠাই দিলে। ব্ৰাহ্মণজন যেতিয়া দৰবাৰৰ পৰা বাহিৰ ওলাল, তেতিয়া বাটতে তেওঁ ভীমক লগ পালে। ভীমে দেখিলে যে এজন ব্যক্তি ৰাজমহললৈ গৈছিল মহাৰাজ যুধিষ্ঠিৰক লগ কৰিবলৈ। তেওঁ মনটো মৰা। যোনে ৰজাক লগ কৰিবলৈ যায়, তেওঁ সদায় ফূৰ্তিৰে বাহিৰলৈ ওলাই আহে। সেইকাৰণে ভীমে ব্ৰাহ্মণজনক সুধিলে যে কি হ'ল, ব্ৰাহ্মণ মনটো মাৰি আছে যে কিয়? তেওঁ ক'লে যে মহাৰাজক লগ কৰিব গৈছিলোঁ মোৰ ছোৱালীৰ বিয়াৰ কাৰণে আৰু অলপ আৰ্থিক সাহাৰ্য লাগে। মহাৰাজে ক'লে যে কালিলৈ আহিবলৈ। ভীমে ক'লে যে আপুনি যাওক, আপোনাৰ ছোৱালীৰ বিয়া বৰ উলহ মালহেৰে হ'ব, যাওক। তাৰপিছত ভীমে লগত কেইজনমান সৈনিক ল'লে আৰু গোটেই নগৰত জনাজাত কৰি দিলে যে আমাৰ মহাৰাজ যুধিষ্ঠিৰে সময়ৰ ওপৰত বিজয় লাভ কৰিলে। গোটেই নগৰত এই কথা আলোচনা হ'বলৈ ধৰিলে আৰু এই কথা মহাৰাজৰ কাণত পৰিল। মহাৰাজে ভীমক মাতিলে আৰু ক'লে যে তুমি কি কৰিলা? মইতো কোনো সময়ৰ ওপৰত বিজয় প্ৰাপ্ত কৰা নাই, গোটেই নগৰখনক কিয় কৈ ফুৰিছা? তেতিয়া ভীমে হাত জোৰি প্ৰণাম কৰি ক'লে যে দাদা, ক্ষমা কৰি দিব, কিন্তু আজি দুপৰীয়া দেখিলোঁ যে এজন ব্ৰাহ্মণ আপোনাৰ ওচৰলৈ গৈছিল আৰু দুখ মনেৰে উভতি আহিছিল। আপোনাক লগ কৰিবলৈ যোন আহে তেওঁ ফূৰ্তি মনেৰে উভতি অহা দেখোঁ, কিন্তু আজি ব্ৰাহ্মণজন অলপ দুখ মনেৰে অহা দেখিলোঁ। তেওঁ কৈছিল যে তেওঁৰ ছোৱালীৰ বিয়া আৰু সেয়েহে তেওঁ অলপ আৰ্থিক সাহাৰ্য লাগে আৰু সেই উদ্দেশ্যে তেওঁ আপোনাৰ ওচৰলৈ গৈছিল আৰু আপুনি তেওঁক কালিলৈ আহিবলৈ কৈছিল। তাৰ মানে আপুনি জানে যে কালিলৈ আপুনি জীয়াই থাকিব। তাৰ মানে আপুনি জানে যে আপোনাৰ এই ঘড়ী থাকিব। তাৰ মানে আপুনি জানে যে আপোনাৰ লগত পইচাও থাকিব। সেইকাৰণেতো আপুনি ক'লে যে তুমি কালিলৈ আহিবা বুলি। তাৰ মানে আপুনি সময়ৰ ওপৰত, কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰিলে। মইতো দাদা এই কাৰণে কৈছিলোঁ, ভীমে যি চতুৰালীয়ে কথাটো যুধিষ্ঠিৰক বুজালে, মহাৰাজ যুধিষ্ঠিৰে বুজি পালে আৰু তৎক্ষণাত ব্ৰাহ্মণজনক মাতি পঠালে সহায় কাৰণে। আৰু সেই ব্ৰাহ্মণজনৰ ছোৱালীজনীৰ বিয়া কথাবোৰ উলহ মালহেৰে পাতিলে। আৰু সেই ব্ৰাহ্মণজনৰ ছোৱালীজনীৰ বিয়াৰ কথা বৰ উলহ মালহেৰে পাতিলে। কাহিনীটো সৰু, কিন্তু এটা অৰ্থ, ইয়াত এটা ৰহস্য লুকাই আছে। মানুহে ভাবে যে কালিলৈ কৰিম, কিন্তু এটা কথা ঠিক যে অহাকালি কেতিয়াও নাহে। কাৰণ যেতিয়াই কালিলৈ দিনটো আহিব, তেতিয়াই আপুনি আকৌ ক'ব যে মইতো অহাকালি কথাহে কৈছিলোঁ। যেতিয়াই কালিলৈ দিনটো আহিব, তেতিয়া আপুনি ভাবিব যে মইতো অহাকালিৰ কথাহে কৈছিলোঁ। সেইকাৰণে যি কৰিব আছে এতিয়াই কৰিব লাগে। যোন মানুহে জীৱনত লক্ষ্য স্থিৰ কৰে যে মই জীৱনত এইটো কৰিম আৰু তেওঁলোকে ভাবে যে কালিৰ পৰা কৰিম, আজি থাকক, অহাকালিৰ পৰা অনুশীলন কৰিম, অহাকালিৰ পৰা শৰীৰ চৰ্চা কৰিম, অহাকালিৰ পৰা পুনৰীক্ষণ কৰিম, অহাকালিৰ পৰা ভালকৈ পঢ়িম, অহাকালি কেতিয়াও নাহে। যি আছে আজি আছে। আৰু এই সৰু কাহিনীটো লৈ আজি মই মানস দাসে বিদায় লৈছোঁ। ধন্যবাদ।